আমি এতিয়া চেংমাৰীত আছোঁ। বিদ্যাপুৰ চেংমাৰী হয় এইখিনি, মাইগাঁও ডিষ্ট্ৰিক্ট ফুলকুমাৰী হয়। তো এজন দাদাক আমাৰ ফুলকুমাৰী চেংমাৰীৰ পৰা সেই নৌৱা ভাইয়ে চালবাৰীত পাইছিলে, বৈতামাৰী চালবাৰীত। তাক বহুতে হয়তো মাৰধৰো কৰিছে, হয়তো পগলা টগলা ভাবি। মানুহজন আমি জানা হিচাপত মানুহজন ৰিপৰ্টাৰে আছিল। তো আমি মানুহজনৰ পৰা সোধা কৰিম। প্ৰথমতে আমি আপুনি ক'ত কেনেকৈ পালে তাক মানে আমাৰ ইয়াৰ এটা ল'ৰা হাৰাইছিল। ল'ৰা হাৰাওঁতে মানে ইয়াৰ পৰা আমি ফটো পাইছিলোঁ। ফটো পোৱাৰ পিছতে ল'ৰাটোক মানে আমাৰ ইয়াৰ নাপায়, আমি যেতিয়া গাড়ীত তাক লৈ আহিছোঁ। লৈ আহি আমি যেতিয়া চাইলোঁ আমাৰ ইয়াত নহয়, নোহোৱাৰ কাৰণে এটা মানুহ পেলাই দিয়াটা উচিত নহয় না, য'ৰে মানুহ নহওক কিয়। এই মানুহটাক আমাৰ গাঁৱৰে ল'ৰাবিলাকে চবে আনি ইয়াত গাঁৱৰ ঠাৱত ধুই চুলি তুলি কাটি দাড়ি ঠেৰি কাটি চাফা কৰি দি তাক মোটামুটি কাপোৰ চাপোৰ যিমান আছে কমপ্লিট আমি নতুন কিনি দিছোঁ। গোটেই আমাৰ ইয়াৰে ল'ৰাবিলাক চাই তাতে কেনেকে ঘৰত বহি আছিলে না মানুহৰ গাছের নিচত বহি আছিল এটা দোকানের গাছের নিচত বহি আছিল অকলে মানে গাছৰ তলত মানে বহি আছিল। এটা ইফালে এটা কোনো দোকানীয়া মানুহ ফেচবুকত এৰি দিছিল, কাৰণে আমি পাইছিলোঁ যে আমাৰ ইয়াৰ ল'ৰা এটা হাৰাই আজি 16 বছৰ হ'ল, চেম দেখে। তো এই ফেচবুকত দিছিলে মানুহজন হাৰোৱা বুলি। সেই দাদাই হয়তো চিনি পাইছে যে এই মানুহজনকে ফেচবুকত দিছিলে যে মই নিগিলে হয়তো কোনোবাই আৰু মোৰ ওচৰত আহিলে হয়তো মানুহজনক দিয়া যাব। তাই বহুত মানুহ মানে মানৱতা দাঙি ধৰিছে, মানুহজনক আনি দাৰে চুলি কাটি দিছে, কাটি দি পেলাই মানুহজনক ভালকৈ ৰাখিছে। তাৰ কোনোবাই মাৰি পেলাই তাক এখন হাতো ভাঙি দিছে। ভাইয়ে চিকিৎসা কৰি আছে, তাৰ সিহঁতক পৰিয়ালৰ লগত এই কোনো হিচাপত যোগাযোগ কৰি আছে, মানে পৰিয়ালে আহিব লাগে আৰু কি আজি ইয়াতে আহিব লাগে আৰু কমপ্লিট জাগাখিনি এতে আনাৰ নামৰ ল'ৰা এটা কুমুৰি গাঁও মাইগাঁও ডিষ্ট্ৰিক্ট আনাৰ ঘৰত সি বেচেৰা খাৱা পানী তাৰ কমপ্লিট খিনি কি কৰিছে। দাদা আপোনাৰ নাম কি আছিলে? নামটো কি আছিলে আপোনাৰ? বাবলু কি লিখে আপুনি? আপোনাৰ অৰিজিনেল নাম কি আপুনি গম নাপায় নেকি? ইয়াত জানা হিচাপত সিহঁতে যোনে ৰাখিছে যে কোৱা হিচাপতে তাৰ নাম হ'ল মনজিত গগৈ, কিন্তু তাই মুছলিমৰ পৰিচয় দি আছে মানুহজন, কিন্তু মুছলিম নহয়, মানুহজন গগৈ টাইটেলৰ হয়। যে ইয়াৰ পৰিয়াল মানে যিখিনি কৈছে বুলি সি সাংবাদিক কৰিছিলে, সাংবাদিক কৰা হয়তো কোনোবা ৰাজনীতিৰ ক্ষেত্ৰত কৰি তাক মাৰধৰ কৰি মানে মানুহজনক এই বেৰেণ্টৰ মানে কি হৈ গৈছে বৰ্তমান মানসিক বিয়া কষ্টত ভুগি থকা দেখা গৈছে। আৰু এইখন হাত ভাঙি দিয়া হৈছে, ইয়াৰ মাৰধৰ কৰি এইখন হাত ভাঙি দিয়া হৈছে। বৰ্তমানে কোনে কি কৰিছে আমি হয়তো গম নাপাম, মানে আমি চিকিৎসা কৰি আছো, চিকিৎসা ইয়াতে কৰি আছে ফুলকুমাৰীত যোনে তাক আনিছে, মানে তাই চিকিৎসা কৰি আছে, নগৰ ভাইয়ে চিকিৎসা কৰি আছে ইয়াত। মানে ইয়াৰ ৰাইজ অলপখিনি হেল্প কৰিছে আৰু মানে গোটাখিনি মিলি অলপ পইচা পাতি তোলা বুলি ইয়াক চিকিৎসা ইয়াত যিখিনি ল'ৰা আছে, যুৱক ল'ৰা আছে, সিহঁতে তাক কালেকশ্যন কৰি তাক চিকিৎসা কৰি আছে। মানুহজন চাৱা চিন্তা কৰিও আছে এতিয়ালৈকে, তাক যি পইচা পাতি লাগে গাৰ্জিয়ান নলোৱালৈকে চবখিনি এইখিনি গাৰ্জিয়ান আমিতো এনে ওলা বুলি শুনা পাই আছো। গাৰ্জিয়ান এটা ঢালিকৰ পৰা আহিছিল মানুহ, আহি ইহঁতে মোবাইল ফটো পুৰা দেখাইছে আমাক, ইহঁতৰ কম ফৰম, ইহঁতৰে মানুহ বোলে এতিয়া বুজিছা, ইহঁতৰে মানুহ কম ফৰম। তাৰপিছত ইহঁতে আহি আমাৰ ঘৰ বাৰী চাই গৈছে, আমি কেনেকা যতনত ৰাখছো চাই। এতিয়া কোনো হিন্দু মুছলিমৰ কথা নাই, মানুহে চব লাগে।
মানুহক মানুহে চাব লাগে মানুহে দাঙি ধৰিব আমি লাগে। কোনো হিন্দু মুছলিমে এইটো ভাবা নাই হয় মানুহ আমিও এইখিনিতে ক'ম আমাৰ লাইফ অফ গিভিং যিটো আমাৰ চেনেল আছে ইয়াক যিখিনি হেল্প কৰিব লাগে আমাৰ তৰফৰ পৰা আমিও হেল্প কৰিম যদি তাতে তাৰ ঘৰত লৈ যাব লাগে সিহঁতে মানুহ অহাৰ পিছত আমিও তাক লৈ যাম লৈ যাই আমি দি আহিম তাক কোনো অসুবিধা নাই এতিয়া গাৰ্জেন ওলাব এনে কিবা গম পাই নেকি তাৰ কাৰণে হাৰৰ কাৰণে কিবা কেছ ঠেছ থানাত কিবা কৰিছিলে নেকি এইটোতো আমিতো গম নাপাওঁ তুমি গম আমি থানাত জানোৱাও নাই সিহঁতৰ যিটো পাৰ্টিৰ লগত কথা হৈছিলে সিহঁতে কোৱা পাব নেকি সিহঁতে আজি অহা কথা কৈছে আজি আহিলেহে গম পাম আচ্ছা আচ্ছা কালি দুজন মানুহ আহি গৈছে আহি কয় ঠিক আছে আপোনালোকে ভালকে ৰাখছে আমাৰ এই গাঁও ল'ৰাবিলাকে চবে আহিছে আহি আলোচনা মানে সিহঁতে আহি খবৰহে নি গৈছে মানুহৰ নোহোৱা নাই মেইন মানুহ ইহঁতৰ আহি পোৱা নাই আচ্ছা এতিয়া ঢালিগাঁৱৰ পৰা কোনোবা ইহঁতৰ ইমান আলহী মানুহ হয় মানে লিংক সিহঁতৰ ঢালিগাঁৱৰ পৰা লিংকহে আহিছে সি আহি আমাক ফটো দেখাইছে হয় মিডিয়াৰ ফটো আছে তাত মিডিয়া কৰিছিল বোলে তাই আচ্ছা এনেকুৱা কৰিছিল এখন সাংবাদিক বোলে আমিও গম পাইছো এতিয়া কিমান দূৰ সঁচা কি গাৰ্জেন আহিলে গম পোৱা যাব ভালকে ক'ত ঘৰ আপুনি ক'ব পাৰিলে নাই চামগুৰি আপোনাৰ দেউতাকৰ নাম কি আছিলে আবুল কি লিখে নহয় আবুল কিবা গগৈ লিখে যেন লাগিছে আমাক গগৈ বুলি শুনিছো মাৰ নাম কৈছে আপোনাৰ মাৰ নাম কি আছিলে আমি শুনিছোঁ আপোনাৰ ভাইৰ নাম বাবুলু কথা পাতিছোঁ আপোনাৰ দেউতাৰ লগত আপুনি ঘৰত যাব না নাই আপুনি ঘৰত যাব না নাই ঘৰত আপোনাৰ ঘৰত চামগুৰি যাব না নাই চামগুৰি নাযায় আপুনি চামগুৰি যাব না নাই আহি আছে আপোনাৰ ঘৰৰ মানুহ আপোনাৰ ল'বৰ কাৰণে আহি আছে আপুনি বিয়া পাতিছে বিয়া পাতা নাই বিয়া কৰাইছে হাতী যিখিনি আছে আৰু এই ৰাতি কি কৰিল মৌচুমী নে মানে মানসিক কিটা নাই আৰু কি মানুহজনৰ মানসিক যিটো মানে কথা বতৰা কোৱা মানুহজনৰ কি নাই আৰু ঠিক আছে দে আপোনালোকৰ মানুহ আহিব আমি যোগাযোগ কৰি আছো আপোনাক পঞ্চাম যিকোনো প্ৰকাৰে পঞ্চাৰ চেষ্টা কৰিম আমি তো আমি ফুলকুমাৰী চেকমাৰীত আহি চাওঁ যে এজন দাদাক ৰাস্তাৰ পৰা উঠাই লৈ আহিছে তো আমি সেই ঘৰৰ লগত কথা পাতিলোঁ যোনে লৈ আহিছিলে ৰাস্তাত পাইছিলে তাক তো কথা পাতি সিহঁতে কৈ আছে মনজিত গগৈ বুলি বাহিৰৰ ৰিপৰ্টাৰ আছিলে বুলি কৈ আছে সিহঁতে কথা পাতা বুলি কৈ আছে গাৰ্জেনৰ লগত তো আমি চিয়ৰ নাহওঁ মনজিত গগৈ হয় না নহয় তো আমি মানুহজনৰ লগত কথা পাতাতে মানুহজনে কৈছে বাবুলু বুলি তাৰ নাম বাবুলি মুছলিমৰ পৰিচয় দিছে মানুহজনে তো ইমান আমি মানে চিয়ৰ হ'বই নাপাম যে কোন মানুহ কোন কাষ্টৰ মানুহ যি কি নহওক তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগে পূৰা শ্বেয়াৰ কৰক আৰু যোৰে মানুহ নহওক কিয় সেই মানুহজন যাতে নিজৰ ঘৰত যাই পঞ্চিব পাৰে তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক মানুহজন ঘৰত যাই পঞ্চিলে সবৰে ভাল লাগিব হয়তো আমি তাৰে কামনা কৰি আমি ভিডিঅ'টো বনাইছোঁ আপোনালোকে পূৰা শ্বেয়াৰ কৰি দিয়ক